তোমাৰ কি প্ৰব্লেম হৈছিলে লকডাউনত? লকডাউনতে কেপি দাম 30 টকা চুই গ'লগে 10 টকীয়া পেকেটটো। আমাৰ নিচিনা নিব নোৱাৰে কেনেকৈ কেপি চুবাইছোঁ আমিহে জানো। প্ৰায়ভাগ 2020। সো হাই হেল্ল' নমস্কাৰ, মোৰ নাম সুৰজ চেত্ৰী আৰু আপোনালোকে সকলোৱে চাই আছে সুৰজ চেত্ৰী ইউটিউব চেনেল। সো আজি যোনটো ভিডিঅ' মই ৰিয়েকশ্যন কৰিব গৈ আছোঁ সেইটো হ'ল এটা ফানি ভিডিঅ'। আমাৰ হৰপাল শইকীয়া ইউটিউবত চাৰ্চ কৰি চাব পাৰে, হৰপাল শইকীয়া বুলি। ডিছক্ৰিপশ্যনৰ লিংকছ আছে, লিংকছটো গৈ পিনি আপুনি তেওঁৰ চেনেললৈ ভিজিট কৰক। তেওঁ এটা ভিডিঅ' আপলোড দিছিলে হু ইজ 2021। চ' সেই ভিডিঅ'টোৰ ওপৰতে আজি মই ৰিয়েকশ্যন ভিডিঅ' বনাইছোঁ। চ' ব'লক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। মইনো বাৰু কেনেকৈ জানো যে লাষ্ট মমেণ্টৰ ৰীমা বাইদেৱে কেঞ্চেল কৰি দিব। মইতো তেওঁ লুলু আহিছে। হাই আণ্টি। আহিলা লুলু? লুলু মাতিলে হ'ল কিবা এটা নাম দি পিনি গেছ নাই। পিছে তুমি এতিয়া ওলালে যে বোলো আমিতো চব পিকনিক যাবলৈ ল'লো। মই কি অকলে অকলে পিকনিকত বৰ নহ'ম নেকি? কিবা ইও যাব মোৰ লগত। তুমিও আকৌ ভাল কথা কোৱা দে। আমি বৰ কেনেকৈ হ'বা আকৌ আমাৰ টিটি যাব তোমাৰ লগত। সেইটোৱেতো সি যাবৰ কাৰণেহে বৰ হ'ব বুলি ক'লে আকৌ চুটিয়ানি। চুটিয়ানি আপুনি মজা মানে কেনেকৈ দিবা কথা ইমান দেৰি কৰে নে বাৰু? এনেই দেৰি হৈছে পিকনিকলৈ। হ'ব পাই বৰুৱা ইমানো দেৰি হোৱা নাই পাই পাঁচ আৰু ওলাইছে। সেইটো পাঞ্চুৱেল। পাঁচ লাগে লাগে। বাৰু চুটিয়ানি আপুনি বস্তুবোৰ লৈছে নহয় যোনখিনি কৈছিলোঁ? বোলো বৰুৱানি তাকে ক'বলৈ আহিছোঁ বুজিছেনে? ডিছপ'জেবল প্লেট যিখন আছিলে নহয় গোটৰ মানুহক দি পঠালোঁ। তাহাঁতি আজি পিকনিক খাবলৈ যোৱা নাই জানো? আৰু তাতে আকৌ সেই গিলাচকেইটা যে আছিলে ডিছপ'জেবল সেইকেইটা আৰু মানে চালিউড মানে কেনেকৈ কৰা মানে এটা কেৰেক্টাৰ 2-3জন ঠিকে আছে, 4-5টালৈকে তুমি গুচি যোৱা মানে কেনেকৈ কৰা। আৰু তোমাৰ যিটো মুখৰ এক্সপিৰিয়েঞ্চটো ন মানে কি ক'ম আৰু নেক্সট লেভেল। সৰু বোলো পানী ভৰালে লটক মটক হৈ যাব সেইকাৰণে নানিলোঁ। আৰু তাতে কেৰাহীটো আনিবলৈ কৈছিলে, কেৰাহীটো গেছ ষ্ট'ভটো আকৌ গোটৰ মানুহৰ লগত বাছত পঠিয়াই দিলোঁ নহয়। আজি গোটৰ পিকনিক নাই জানো? চব বস্তু দিলে যেতিয়া চুটিয়ানি নিজকো গোটৰ পিকনিকৰ বাছখনতে ভৰাই দিব লাগিছিলে। নহয় মানে গোটৰ পিকনিকত 400 টকা গাইপতিকে পৰেতো, ইয়াৰ পিকনিকটো 350 টকাহে। সেইকাৰণে 50 টকা চাই দিলে মায়ে। তোমালোকৰ কৃষ্ণ যশোদা গপ চপটো পিছত কৰিলেও ভাল হ'ব নেকি? মাখন চুট নে কি কোৱা? কাৰণ চুটিয়ানি বাইদেউ আপুনিতো খালী হাতে আহিছে পিকনিকটো খাবলৈ। একদম কিন্তু বৰুৱা চুটিয়ানি মন আপুনি সেইটো দুখ নিদিব দেই। খালী হাতে একদমেই অহা নাই মানে মই আচাৰ বাতিটো লৈ আহিছোঁ নহয়। মাংস ভাতৰ লগত খাব পাৰিম আকৌ চবে মিলি। মাংস কিপিচ আকৌ হাড্ডি বগা নোহোৱালৈকে চুপে আনিছে আকৌ আচাৰটো। এতিয়া যাওঁ ব'লক আৰু তাততো আকৌ বেডমিণ্টনো খেলিবলৈ আছে দেখোন। মোৰ ওচৰতে ককটো আছে, ময়ো খেলিম। ৰাস্তাত কিনি ল'ম এটা কেছ নাই। ককটো ভাল নহয় না। I don't want to play with you. পিকনিক যায় নেকি? ময়ো যাম ৰ'ব। 2020 চন? এতিয়ালৈকে শেষ হোৱা নাই 20 চন। 12টা বজাতে শেষ হ'ব। ভাবিলোঁ ফেয়াৰৱেল পাৰ্টি এটাকে কৰি আহোঁ গোটেই সংসাৰখনক তুমি কভিড বন জুই মৃত্যু চকু পানী দি এতিয়া ফেয়াৰৱেল খুজিবলৈ তোমাৰ লাজ লগা নাই নে? অলপো বিবেকত ধৰা নাই নে? সঁচাকৈ দেই গোটেই সংসাৰখনক একে কোবতে মাৰি পিনি এতিয়া পিকনিক যোৱা তুমি। আপোনালোক মানুহবোৰে মোৰ অকল বেয়া কথাবোৰ কেলে মনত ৰাখে বাৰু? যোৱা বাৰু সেইকাৰণে মই মাৰ খাইছিলোঁ গোটেই মানুহৰ পৰা 2020 বেয়া বুলি। তোমাক বেয়াকৈ মনত নাৰাখিব কিয়? 2020 লকডাউনৰ অলপ প্ৰব্লেম কৰিলা নেকি তুমি? মোৰ পাকঘৰ দেশত মেকুৰী মাত দেখোঁ। তোমাৰ কি প্ৰব্লেম হৈছিলে লকডাউনত? আৰু ব'লতা মানে তোমাক কি ক'ম মানে নেক্সট লেভেল এনেকুৱাই ধুনীয়া ভিডিঅ' আমাৰ কাৰণে দি যাবা। নতুন ধুনীয়া বহুত মানে কি ক'ম, একো মাইনাছ পইণ্ট নাই ইয়াৰ ক'বলৈ। ইমানেই ধুনীয়া ভিডিঅ' বনাইছা মানে। চ' চব মানুহক হহুৱাটো এটা বহুত ডাঙৰ কথা কিন্তু একচুৱেলি সঁচাই কৈছোঁ, চিৰিয়াছলি কৈছোঁ। মানুহক হহুৱাটো এটা বহুত ডাঙৰ কথা। আৰু যিটো কাম তুমি কৰি আছা ন, চেলিউড মানে বছ, বহুত বঢ়িয়া, নেক্সট লেভেল। কথাটো হয় আকৌ। প্ৰব্লেম হতা হে। সময়ছোৱাত অকল টিভি নিউজৰ পৰাই নিউজখিনি শুনি থাকিবলগীয়া হৈছিলে পাই। আমি কথা কিছুমান কয় আকৌ দেই আপুনি টিভি নিউজৰ পৰা নিউজ শুনি মজা। কিছুমান ভাল কামো কৰিছিলে। সেয়া দেখিলে বিপ্লৱে জানে মোৰ ভাল কামটো কি। ভাল কাম কোৱাচোন? কেলে স্কুল কলেজবোৰ যে বন্ধ হৈ আছিলে সেইটো কিমান এটা ভাল কাম ন? সেইনো বৰ বেগডালত কি কাম ভৰাই আনিছা তুমি ইমান ডাঙৰ বেগটো? কেলে আজি মোৰ লাষ্ট ডে নহয় জানো? একেবাৰে বেগত মানে চব বস্তু লৈ আহিছোঁ। মানুহৰ চকু পানী
আৰু ঢেৰ কিবা বস্তু মানে ভৰাই লৈ আহিছোঁ একেবাৰে যামগৈ আৰু আমাৰ চব মানুহৰ দুখবোৰো একেলগে লৈ যাব নোৱাৰি নেকি তোমাৰ লগতে 2020 চন গেলামালৰ দোকানৰ বস্তু নেকি দুখ লৈ যাব নোৱাৰি নে মানুহৰ জীৱনত দুখ থাকিবই 20 চন হওক 21 চন হওক 23 চন হওক দুখৰ মাজতে সুখ সেইটোৱে একদম ঠিকেই কথা কোৱা দিলে হেঁচাত পালি নে ভিডিঅ'ৰ মাজতো কিন্তু বহুত ভাল ভাল SMS দিয়া কিন্তু সেইটোৱে মজা পিছে চবকে পালো পংখুৰী নাই নেকি আজি তাই নাই কেলে লগৰ কেইজনীৰ লগত এডমিশ্যন ল'বলৈ গ'ল আকৌ নতুন ইউনিভাৰ্চিটিত মই আকৌ শুনিছিলোঁ ক'ব হামেনপুৰতো এডমিশ্যন নাপালে দেখোন ক'ত ল'লেনো এতিয়া এডমিশ্যন আপোনাৰ জহনী মানে পংখুৰীয়ে এমুঠি মাটিত জন্ম হোৱা ল'ৰা ছোৱালী ইমান চবেই গভৰ্ণমেণ্টত সোমাই যাব পাৰিব জানো নোৱাৰে নহয় সেইবুলি কিন্তু প্ৰাইভেট ইউনিভাৰ্চিটি আকৌ বেয়া নহয় নহয় যেনেকৈ এতিয়া আমাৰ ছোৱালীজনীয়ে ল'লে আছাম ডাউন ইউনিভাৰ্চিটি বৰ ধুনীয়া ইউনিভাৰ্চিটি ফেকাল্টি চেকাল্টিও ভাল আৰু ইনফ্ৰাষ্ট্ৰাকচাৰবোৰ বৰ ধুনীয়া নহয় মই দেখিছোঁ ফটোৱে যাম আৰু এইবছৰ কেনেকুৱা বঢ়িয়া জেগাত আছে ইউনিভাৰ্চিটিখন গুৱাহাটী তাৰপৰা নৰ্থ ইষ্টৰ চব মানুহবোৰ আহেতো ওৱান অফ দ্য বেষ্ট ইউনিভাৰ্চিটি বুলি কয় আৰু মানে মোৰ নিচিনা ল'ৰাও তাত গ'লে পঢ়িবলৈ মন যাব নেকি এনেকুৱা লাগিলে মোৰ দেখি মানে বয়ফ্ৰেণ্ডটো তাতে আছে চাগে সেইকাৰণে গ'ল ডাঙৰজনী আছিল নহয় তাই ক'ত ল'লে এডমিশ্যন কিনো অযথা কথাবোৰ পাতি থাকে পিকনিকৰ দিনা ব'লক যাওঁ একদম ঠিক কৈছে দেই ব'লক দেৰি হ'ব ব'লক যাওঁ তুমি যাবাগে বুলিহে পিকনিকটো ওলাইছোঁ তোমাক আমি দিব নোৱাৰোঁ কোনো পধ্যে দেই 2020 চন কথাটো কৈ দিলোঁ আপুনি যে মোক ইমান কৈ আছে এটা কথা ময়ো ক'বলৈ বিচাৰিছোঁ আজি আপুনি দুটা ইংলিছত কথা ক'ব পাৰে আপোনাৰ ছোৱালীয়ে পঢ়া শুনা কৰি ইউনিভাৰ্চিটিত চিট লগালে আজি চুটিয়ানী বৰ্মাই ৱাল জুবি ষ্টপ কৰিব নালাগে ফেচবুকত ষ্টপ কৰিব পাৰে বিপ্লৱে ইউটিউব টিডিপেটিক ক'ৰ পৰা মানে কেনেকৈ সোমাই মানে চৰ পৰা মানে কি ক মই কাটি দিম চাগে এতিয়া মই কিন্তু এই বস্তুখিনি শিকিবলৈ আপুনি কি পালে 2020 চনত কি দিলোঁ মই কিছুমানে ব্যৱহাৰ কৰিব নাজানিলে কিছুমানে ব্যৱহাৰ কৰিলে মোক য়েছ কিন্তু সেইটো হয় কিন্তু যিটো আমাৰ লকডাউনত যিটো আমাৰ COVID-19 হৈছে সেইটো টাইমত বহুতে কিন্তু বহুতক আগতে সময় দিব পৰা নাছিলে কাম যেতিয়া লকডাউন হৈ গ'ল ন মানে বহুতক বুজিছেও ঘৰৰ মানুহৰ লগত টাইম স্পেণ্ড কৰিছে এইটো একদম মজা ভাল কথা কৈছে এইটো হয় কথাটো হয়ো আকৌ মুঠতে দুখ দিলে নহ'ব কিন্তু দেই তোমাৰ কথাখিনিয়ে কিন্তু মোৰ একদম অন্তৰ চুই গ'ল বাই 2020 চন ভাল পালে সেই কথাবোৰ এতিয়া মানে মই পিকনিক যাব পাৰিম ন নোৱাৰা এইটো কি আকৌ বিলাক যে বনাব লাগে সেইবোৰ কিমান ইম্পৰ্টেণ্ট আমাক দেখাইছে দেখিছে মানে লাষ্টত গৈতো চাইণ্টিষ্টবোৰে আমাক বচালে ন ডক্টৰসকলৰ লগত মিলি পিনি সেইকাৰণে মই জহনীছৰ বিপ্লৱটো কওঁ চাইন নললি কেলে তই মেলি তোমাৰ পিছত পিকনিক যাম বুলি ভাবিছা নেকি ব'লক যাওঁ হাই এভৰিৱান আপোনালোকে কি পিকনিক যাব ওলাইছে নেকি মাইছেল বৰুৱা তুমি কোন জিয়েৰৰ বয়স হয় শব্দ নাই আপোনাৰ মানে জিয়েৰৰ বয়সৰ তুমি কোন নো হাই আই এম 2021 আই জাস্ট কেম আৰ্লি মানে মই সোনকালে আহি গ'লো 2021 চন মইতো কৈছিলোঁ নে ওলুলো 2021 কেনেকুৱা ধুনীয়া হ'ব ভাল হ'ব ঠিকেই কৈছ তুমি অলপ সোনকালে কেলে নাহিলা জহনী যোৱাটো ইমান ডিষ্টাৰ্ব দি আছিলে ক'ৰ পৰা আহিছা নো এনে মই যে ইউকেৰ পৰা আহি পালোঁ এইমাত্ৰ মিউটেশ্যন বুলিও মাতিছে মোক তাত কোনোবাই মই জাষ্ট বস্তুবোৰ উলিয়াই লওঁ হা ধেৰ কিবা কিবি আছে আনপেক কৰিবলৈ আপোনালোক চব লাষ্ট ডে এনজয় কৰক সেই উত্তৰাখণ্ড ইউনাইটেড কিংডম মজা মজা চেনিটাইজাৰটো থৈ গৈছোঁ দেই ইউজ কৰিব মজা চ' ৰাইজসকল ভিডিঅ' দেখিলে মই কৈছোঁ ন হৰপালদাৰ প্ৰত্যেক ভিডিঅ' চাইছোঁ মই মানে এনেকুৱা হাঁহি উঠিব নহয় আপুনি চাওক আপুনি ঘৰৰ ফেমিলিৰ লগত চাব পাৰে ভিডিঅ'টো কোনো ঘৰৰ ফেমিলিৰ লগত চাওক আপুনি হাঁহি পাগলা হৈ যাব মানে ইমানে ধুনীয়া ভিডিঅ' বনায় চ' এইটো আছিলে মোৰ আজি ৰিয়েকশ্যন ভিডিঅ' চ' কেনেকুৱা কি হ'ল মই আজি একো কমেণ্ট ক'বই নোৱাৰিলোঁ কাৰণ এনেকুৱা হাঁহি উঠিছে নহয় হৰপালদা অ'চম এনেকুৱাই ভাল কণ্টেণ্ট আনি পিনে এইটোৱে এনেকুৱাই মানুহক হহুৱাই যোৱা যিটো হৰপালদাৰ যিটো ভিডিঅ'ত দেখালোঁ ন মই এজন মানুহে ইমানখিনি কেৰেক্টাৰ কৰিব সৰু কথা নহয় মানুহে এক্টিং কৰোঁতে এটা কেৰেক্টাৰৰ যিটো এক্টিং কৰে সেইটোতে মানুহে মানে বাউলা হৈ যায় মানে এইটো কৰোঁ মই নোৱাৰোঁ আমুক তামুক হৈ যায় কিন্তু হৰপালদাই এজন মানুহ হৈ 5-6জন মানুহৰ কেৰেক্টাৰ কৰাটো
বহুত ডাঙৰ কথা, ইমান সৰু কথা নহয়। চ' সেই কষ্ট কৰিছে, ফল পাইছে, কষ্টৰ ফল পাইছে। তেওঁৰ চেনেলটো এতিয়া 100K পাছ হৈ গ'ল ছাবস্ক্ৰাইবাৰ। চ' বঢ়িয়া, কিপ ইট আপ। এইটোৱে এনেকুৱাই মানুহক হহুৱাই যোৱা, কণ্টেণ্ট চেঞ্জ কৰিবা, কণ্টেণ্ট এইটোৱে থাকিব। চ' এনেকুৱাই হহুৱাই যোৱা। চ' হৰপাল দাৰ ইউটিউব চেনেলৰ লিংক ডিছক্ৰিপশ্যন বক্সত আছে, আপোনালোকে চাব। আৰু হু ইজ 21 আৰু 2021 দেখিলেই নহয়। চ' এইটোৱে। চ' বাই বাই, আকৌ লগ পাম নতুন এটা ভিডিঅ'। তেতিয়াহ'লে জয় আই অসম।